নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ ভিডিঅ'টিলৈ আশা কৰোঁ সকলো কুশলে আছে আজি মই অৰুণোদয় 2.0 ৰ নতুন আপডেট লৈ আহিছো আপোনালোকৰ কাৰণে ইতিমধ্যে মই মোৰ আগৰ ভিডিঅ'টিত আপোনালোকক জনাইছিলো যে এপ্ৰিল মাহৰ 10 তাৰিখৰ পৰা সকলো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে অৰুণোদয়ৰ ধনটো মুকলি কৰি দিব বুলি কিন্তু যেহেতু চৰকাৰৰ সিদ্ধান্তৰ কিছু সালসলনি হৈছে সেয়া আমি জানিব পৰা মতে মে মাহৰ দ্বিতীয় সপ্তাহৰ পৰা চৰকাৰে অৰুণোদয়ৰ ধনটো সকলো হিতাধিকাৰীৰ বেংক একাউণ্টত মুকলি কৰিব বুলি ঘোষণা কৰিছে কিন্তু ইয়াৰ আগতে আপোনালোকে এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ নাপাহৰিব আৰু এই কামটো হ'ল যে যদিহে আপোনালোকে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ নম্বৰটো লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে এই ধন লাভৰ পৰা বঞ্চিত হ'ব আৰু আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ নম্বৰটো লিংক কৰিবৰ কাৰণে KYC ফৰ্ম জমা দিব লাগিব আপোনালোকে যদি KYC ফৰ্মখন ফিল আপ কৰিব নোৱাৰে বা নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ স্ক্ৰীনত আপোনালোকে চাব পাৰিব কিদৰে KYC ফৰ্মখন ফিল আপ কৰা হয় আপোনালোকে সঠিকভাৱে KYC ফৰ্মখন ফিল আপ কৰক আৰু বেংক কৰ্তৃপক্ষৰ হাতত আপোনালোকে ফৰ্মখন জমা দিয়ক তেতিয়াহ'লে আপোনালোকে নিশ্চয় যদি অৰুণোদয়ৰ হিতাধিকাৰী হিচাপ হয় তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত সংযোগ কৰা মোবাইল নম্বৰলৈ মেছেজ এটি প্ৰেৰণ কৰা হ'ব আৰু আপোনালোকে চৰকাৰৰ এই মুকলি কৰি দিয়া ধনৰ পৰিমাণ লাভ কৰিব